কি প্ৰুফ আছে কেনেকৈ গম পালে যে আপোনালোকৰ সম্পাদকে প্ৰদ্যুৎ বৰদলৈ যে এপ্লিকেশ্যনৰ দ্বাৰা জাননী দিছে যে ইয়াৰ কামখিনি সম্পূৰ্ণ হ'ব লাগে এই বিষয়ে আপোনালোকে কেনেকৈ গম পালে বা প্ৰদ্যুৎ বৰদলৈ কি আশ্বাস দিছে আপোনালোকক? আমাৰ যেটো কমিটি আছিল বিগত 3টা বছৰ কমিটিৰ মানুহ বহুত কষ্ট কৰিছে আৰু সম্পাদক সাহেবে অত্যন্ত কষ্ট কৰিছে নিজৰ সময়ৰ দিকে লক্ষ্য কৰা নাই আমাৰ ঈদগাহৰ ফালে বহুত মেহনত কৰিছে আৰু আগতে অকণমান সময় আছে এটু মেহনত কৰিব ইনশাআল্লাহ আৰু আমি সম্পাদক এবং কমিটিৰ মানুহৰ ওপৰত পূৰ্ণ আস্থা আছে তেওঁলোকে আমাৰ ঈদগাহৰ কাৰণে বহুত মেহনত কৰিছে তেওঁলোকে যিমান মেহনত কৰিছে তেওঁলোকৰ বদলা আমি দিব পাৰিব নোৱাৰিম আমি আল্লাহৰ ওচৰত দোৱা কৰিম যে তেওঁলোকক আল্লাহ পাকে দুনিয়া এবং আখিৰাতৰ বালাই দান কৰে আৰু এই ঈদগাহৰ কাৰণে প্ৰদ্যুৎ বৰদলৈৰ লগত বহুতবাৰ যোগাযোগ কৰিছে আমাৰ সম্পাদক সাহেবে যোগাযোগ কৰিছে আমাৰ হাছান আলী তেখেতক লগত লৈ গৈ মেহনত কৰিছে আৰু আমাৰ সুৰেশ বৰাৰ লগতো যোগাযোগ কৰিছে যেহেতু আমাৰ সুৰেশ বৰা এমএলএ হ'ব পৰা নাই কিন্তু প্ৰদ্যুৎ বৰদলৈ আমাৰ সাংসদ তেখেতে সাংসদ পুঁজিৰ পৰা আমাক ভালেমান টকা এটা দিব বুলি তেখেতে আস্থা দিছে আৰু আমি হেতুৰ ওপৰত মেহনত কৰি আছো আৰু লাগি থাকিম সম্পাদক সাহেবক মই অনুৰোধ কৰিম যে তেওঁ যাতে এইটো কামৰ পৰা পিছপৰি নাহে এই কামটোৰ লগত যাতে সম্পূৰ্ণ নিজৰ সময় খৰচ কৰি যাতে কামত লাগি থাকে আৰু ঈদগাহটো পূৰ্ণাংগ আকাৰত যাতে এটা দুনিয়া আমাৰ ৰাঙলু এলেকাত টুবুকিত যাতে এটা ভালে ঈদগাহ হয় যাতে অসমৰ ভিতৰত 1 নম্বৰত নিব পাৰো হেতু কাৰণে আমি সকলোৱে মেহনত কৰিম ইনশাআল্লাহ। আপোনালোকৰ সম্পাদক কোন? সম্পাদক হৈছে মোহাম্মদ আবুল কালাম। ঠিক আছে যিয়ে হওক ৰাইজে আশা কৰা মতে কামটো হওক তাকে কামনা কৰোঁ আমি ভাবোঁ যে আমাৰ সম্পাদক ডাঙৰীয়া বা আমাৰ কমিটিয়ে যি ধৰণে এটা উৎসাহ লৈ এই ঈদগাহ 3 বছৰীয়া কাৰ্যকালত তেওঁলোকৰ সময় অতিক্ৰম কৰি আৰু তেওঁলোকৰ কষ্ট বিফল যাতে নাযায় তাৰ কাৰণে ময়ো সকলো ৰাইজৰ ওচৰত আশাবাদী লগতে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যি ধৰণে ৰাইজে আশা কৰিছে যাতে তেওঁ এই স্কিমটোৰ জৰিয়তে আমাৰ বাকি থকা কামখিনি সম্পূৰ্ণ কৰি দিয়ে তাৰ কাৰণে ময়ো তেওঁক আশা কৰিছোঁ যাতে ভৱিষ্যতে তেওঁ আমাৰ এই অঞ্চলখনৰ পৰা যাতে তেওঁ সহায় পায় আৰু আগলৈকে সহায় কৰি গৈছে গতিকে আমাৰ সহায়খিনি সম্পূৰ্ণ হ'লে ভৱিষ্যতে তেওঁ যিমানখিনি সহায় লাগে আমাৰ পৰা সম্পূৰ্ণ হ'ব এয়া আশা কৰি আজিৰ এই আমাৰ স্থায়ী যেটো সভা এইখিনি ইমানতে সমাপ্ত কৰিছোঁ।